কৃষ্ণ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি যিহেতু আমাৰ ঘৰত সকাম এভাগ আছে, সেয়েহে মই ধুতি চুৰিয়া পিন্ধি পূৰা ৰেডি আৰু মই ভকত আদৰাত ব্যস্ত হৈ পৰিলোঁ। যিহেতু এজন এজনকৈ ভকত আহি আছে, সেয়েহে ভকত আদৰি আছোঁ এজন এজনকৈ। আৰু এইফালে আমাৰ দেউৰী বাপজনাই চৌকা ৰেডি কৰিলে আৰু এয়া আইসকলে শাক পাচলি কটাত ব্যস্ত হৈ পৰিল। যিহেতু ভকত আৰু আইসকল আহি পালেহি, সেয়েহে ঘৰৰ সকলো পৰিয়ালে আমি সেৱা জনালোঁ। আৰু ৰান্ধনীশালত দেউৰী বাপজনে বনোৱা কোনোৱা চলাই আছে। আৰু এইফালে ভকতসকলে পুথি পঢ়া আৰম্ভ কৰিছে। আৰু পুথি পঢ়ি হোৱাৰ পিছত প্ৰসাদ বিতৰণ, আৰু প্ৰসাদ বিতৰণ কৰি হোৱাৰ পিছতেই বৰপ্ৰসাদ বিতৰণ কৰা হ'ল। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।